নমস্কাৰ প্ৰিয় দৰ্শক আজি বহু দিনৰ মূৰত এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলো আৰু আপোনালোক সকলোকে মই মোৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি মই বনাবলৈ লোৱা ৰেচিপিটো হৈছে কচু থুৰৰ সৈতে বিলাহী দি ভজা এখন ভাজি এই ভাজিখন বনাই মোৰ মায়ে আৰু মোৰ আটাইতকৈ প্ৰিয় বুলি ক'ব পাৰি হে ভাবিলো আজি যেহেতু বনাইছোৱে ৰেচিপিটো আপোনালোকৰ আগত শেয়াৰ কৰো আৰু বহু দিন হৈ গ'ল মই ৰেচিপি শেয়াৰ কৰা নাই আসলতে মই মোৰ ঘৰলৈ গৈছিলো হেয়ে সময় খুব কম সময় লৈ গৈছিলো আজি ভাবিলো নাই ভাগৰ মাৰিলো আৰু এতিয়া ভাবিলো ৰেচিপিটো যেহেতু বনাই আছো আপোনালোকৰ আগত শেয়াৰ কৰি দিও তেতলে আহকচোন এই ৰেচিপিটো বনাবলৈ মই কি কিনো ব্যৱহাৰ কৰিছো হেয়া দেখুৱাই দিও আপোনালোকৰ ওচৰত এয়া দেখিছেনে মই কচু থুৰ ব্যৱহাৰ কৰিছো এয়া চাওক যি নতুনকৈ পাতখিলা যে ওলাই যায় হেয়া আমি থুৰ বুলি কওঁ এয়া সকলোৱে বেলেগ বেলেগ নামেৰে কয় আৰু আমাৰ ইয়াতে বজাৰত কিন্তু এই কচু থুৰ পাবলৈ খুবেই দিগদাৰ ইয়াতে নাপায় বুলি ক'ব পাৰি আৰু মই ঘৰলৈ যাওঁতে এই ৰাস্তাত এখন কাজিৰঙাৰ ওচৰত এখন বজাৰ আছিল তাৰ পৰা মই কিনি আনিছিলো এনেকৈ এয়া আৰু ইয়াত মই ব্যৱহাৰ কৰিম পিয়াজ এনেকৈ দুটা সৰু সৰুকৈ কাটি লৈছো কেটামান হুকান জলকীয়া তেজপাত কেখিলামান লৈছো জলকীয়া লৈছো আৰু ইয়াত দিবলগীয়া মেইন বস্তু হৈছে বিলাহী কাৰণ কচুত জানেই নহয় বিলাহী নিদিলে অলপ খোজ যাব পাৰে আৰু আপোনালোকে চাই ল'ব যদি কচুৰ পৰিমাণ বেছি হয় তেতিয়াহলে বিলাহী আৰু এটা এড কৰি দিব আৰু আদা নহৰু এনেকৈ মই খুন্দি লৈছো দেই থেতেলিয়াই লৈছো আপোনালোকে মিক্সিত কিন্তু বৰ বেছি গুৰি কৰি নিদিব আৰু ব্যৱহাৰ কৰিম পাঁচফোৰণ কেইটামান আৰু জালুকৰ গুৰিটো কিন্তু বহুত ইম্পৰ্টেন্ট তেতলে আহকচোন আগলৈ কেনেকৈ বনাইছো মই দেখুৱাই দিও এয়া এই কচুখিনি আপোনালোকে এই পাতখিনি যেহেতু থুৰ এনেকৈ ঢাক খাই থাকে আপোনালোকে ভালকৈ এনেকৈ খুলি চাই ভালকৈ ধুই ল'ব কাৰণ ইয়াৰ ভিতৰত কিবা পোক পৰুৱা কিবা সোমাই থাকিবও পাৰে আৰু এইখিনি ভালকৈ ধোৱাৰ পিছত মই একবাৰ গৰম পানী দি মানে বইল কৰি লম এইখিনি কাৰণ বইল কৰি পেলাই পানীখিনি পেলাই দিম নহলে খজব পাৰে তেলে আহকচোন কি কৰিলো দেখুৱাই দিও আগলৈ এই চাও মই কচুখিনি এনেকৈ বইল কৰি ললো দেখিছেনে দেখিছিলেহে ইমান মানে বইল কৰি দিলে একেবাৰে অকনমান হৈ যায় এয়া দেখিছে আৰু এইখিনি হৈছে এই কচুৰ পানীখিনি মই যাবলৈ দিছো কাৰণ মই পানীখিনি থাকিলে খজব পাৰে বুলি পেলাই দিছো আৰু এনেকৈ আপোনালোকে বইল কৰি ল'ব যিসকলে কচু খাব নোৱাৰে সেই সকলেও খাব পাৰিব তেতিয়া আৰু কিছুমান মানুহ কিন্তু খজুৱাই নহয় বুলিও ক'ব নোৱাৰি হেই আপোনালোকে সাৱধানে যিসকলে নাখায় তেওঁলোকে নাখাব আৰু কিন্তু যিসকলে খাই কিন্তু খুবেই ভাল পাব এইয়া চাওক এতিয়া আগলৈ কি কৰিছো আহক দেখুৱাই দিও আপোনালোকৰ আগত আৰু মই বইল কৰাটো নেদেখুৱালো আৰু স্কিপ কৰি দিলো মই আৰু কৰিবলৈ নহল ভিডিওটো এয়া চাওক একদম হিজি গৈছে দেখিছেনে একদম খুব কম সময় লাগে আসলতে এয়া আনফালে বনাম মই বয়লাৰ মাংসৰ এটা ৰেচিপি আপোনালোকে লোকেল কুকুৰা ব্যৱহাৰ কৰিব পাৰে বা পাৰ মাংস ব্যৱহাৰ কৰিব পাৰে মই আজি বয়লাৰ মাংস আনিছো সেই বয়লাৰ লগত বনাম এটা ৰেচিপি স্পেশাল হয় আৰু ইয়াত দিবলৈ কি কি লৈছো দেখুৱাই দিও পিয়াজ এনেকৈ কাটি লৈছো দুখিলা তেজপাত কেঁচা জলকীয়া ইয়াৰে মই কেইটা মানে ব্যৱহাৰ কৰিম বৰ বেছি জ্বলা হ'ব নহলে হুকান জলকীয়া আৰু মেইন বস্তুটো হৈছে এয়া কি বাৰু চিনি পাইছেনে এইখিনি মই কাটিহে ৰাখিছো ভালকৈ ধুই লম এতিয়া এয়া চাওকচোন এই মই কৈছো নহয় বজাৰত মই লোকেল হেনাখন সবজি পাইছিলো তাতেই পালো কলডিল কি কলৰ হয় মই নাজানো আৰু আমি যত থাকো এটো থুৰ বুলি কয় এয়া এই ভিতৰৰ কোমলীয়া অংশটো মই ৰাখি থৈছো এই দুটা কিন্তু মই এটা ব্যৱহাৰ নকৰো এইকেইটা মই বেলেগকৈ ৰাখি থম এয়া মই বেলেগকৈ ৰেচিপি বনাম এদিন দেখুৱাম আপোনালোকৰ আগত মই ইয়াতে মাংসত দিম খালি এই ফুলখিনি দেখিছেনে এয়া যদি আপোনালোকে এনেকৈ খাই পোৱা নাই খাই চাব আৰু মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰো মানে একদম সিম্পলকৈ বনাম জালুকৰ গুড়া দিম খালি আৰু যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে জিৰা গুড়ি অকমান ব্যৱহাৰ কৰিব পাৰে
বাকী কিন্তু মই একো মছলাই ব্যৱহাৰ নকৰোঁ এয়া চাওক এই ফুলটো কিন্তু বহুতে বেলেগ বেলেগকৈ বনাই খাব পাৰে সবৰে ৰেচিপিবিলাক বেলেগ বেলেগ খোৱা ষ্টাইলবিলাক তো আজি মই ভাবিছোঁ ব্ৰইলাৰ মাংসৰ লগত বনাম এই কলডিলৰ ফুলখিনি তেতিয়াহ'লে আহক দেৰি নকৰি দেখুৱাই দিওঁ কেনেকৈ কি কৰিলোঁ এয়া কেৰাহীখন গৰম হোৱাৰ লগে লগে মই তেল দি দিছিলোঁ মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ আপোনালোকে মিঠাতেলেই ব্যৱহাৰ কৰিব আৰু এতিয়া মই এটা দি দিম কেইটামান গোটা জিৰা এয়া আপোনালোকে যদি জিৰা ভাল নাপায় নিদিবও পাৰে লগত দি দিছোঁ কেইটামান শুকান জলকীয়া তেজপাত দি দিছোঁ আৰু দি দিছোঁ কাটি ৰখা কেঁচা পিঁয়াজ পিঁয়াজ কিন্তু বৰ বেছি নিদিব নহ'লে মাংসটোত পিঁয়াজ বেছি দিলে মিঠা মিঠা নিচিনা ফ্লেভাৰ এটা আহে আৰু লগত দি দিম কেঁচা জলকীয়া এতিয়া এইখিনি মই ৰঙচুৱা হোৱালৈ ৰাখি দিম এয়া পিঁয়াজখিনি মোৰ ভজা হৈ গৈছে এতিয়া মই দি দিম ইয়াতে মাংসকেইডোখৰ মই বৰ বেছি মাংস ব্যৱহাৰ নকৰোঁ যিহেতু আমি দুজনেই মানুহ এয়া আৰু এইখন মই শুকান ভাজি বনাম ইয়াতে কিন্তু মই কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰোঁ এয়া এতিয়া এইখিনি মই ভালকৈ মানে বেছি জুইতে অলপ সময় ভাজি থাকিম গেছটো বঢ়াই যিমান ভাজিব আচলতে খাই সিমানেই ভাল লাগে এয়া এতিয়া এইখিনি মই ভালকৈ অলপ ভাজি ল'ম এয়া দেখিছেনে মাংসখিনি এনেকৈ মই গেছটো বঢ়াই ভাজি আছোঁ যাতে পিঁয়াজখিনি ইয়াৰ একেবাৰে গলি নাযায় এতিয়ালৈকে কিন্তু মই হালধি নিমখ ব্যৱহাৰ কৰা নাই এইখিনি ভালকৈ ভজাৰ পিছতহে মই হালধি আৰু নিমখ ব্যৱহাৰ কৰিম এয়া আনফালে চাউলখিনিও ভালকৈ মই ধুই ল'লোঁ আৰু জোখমতে পানী দি দিছোঁ এতিয়া মই এটা দি দিম দুটা বেলফৈ এয়া আজি বজাৰত পালোঁ সেয়ে ভাবিলোঁ খাওঁ আজি পিটিকা বনাই মইনো কেনেকৈ বেলফৈ পিটিকা বনাওঁ সেয়া আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিলোঁ আৰু এই দুটা মই ভাতত এনেকৈ দি দিছোঁ আপোনালোকে নাভাবিব যে ভাতত দিলে ভাতখিনি টেঙা হৈ যাব বুলি অলপো টেঙা নহয় সেয়ে শ্বৰ্টকাট কৰি আৰু ভাততে দি দিছোঁ বজাৰৰ পৰা অনা যিহেতু ভালকৈ ধুই লৈছোঁ মই এয়া কুকাৰ বহাই দিলোঁ মই এনেকৈ আনফালে মাংসও মোৰ হৈ আছে এয়া দেখিছেনে মাংসখিনি ভাজি ভাজি কালাৰটো কি ধুনীয়া আহিছে ইয়াতেতো মই হালধি মছলা একোৱেই ব্যৱহাৰ এতিয়ালৈকে কৰাই নাই এনেকৈ জুইত বনালে খাই কিন্তু বেছি ভাল লাগে কিন্তু ইয়াতে আৰু মই গেছতে বনাই দিছোঁ এতিয়া ইয়াতে মই দি দিম অলপমান হালধি বৰ বেছিও নিদিব জোখমতে দিব আৰু মছলাৰ ভিতৰত মই জিৰা গুড়ি একেবাৰে অকণমান দিছোঁ এয়া আৰু জালুক ব্যৱহাৰ কৰিম মই আচলতে কেৰাহীখন মোৰ নন ষ্টিক নহয় সেইকাৰণে অলপ লাগি ধৰিছে মানে কি হয় এনেকুৱা ডাঠ কেৰাহীত বা লোহাৰ কেৰাহীত বনালে খাবলৈ বেছি আচলতে সোৱাদ হয় সেয়ে মই এখন কেৰাহীত বনাই খুব ভাল পাওঁ আৰু ইয়াতে ব্যৱহাৰ কৰিছোঁ মই জালুক আপোনালোকে জোখমতে দিব যেনেকৈ আপোনালোকে খায় মানে যিমান পৰিমাণে খায় এয়া মই নিমখ অলপ পিছত ব্যৱহাৰ কৰিম আৰু এটা দি দিম মই এতিয়া
আলুকেইডোখৰ যদি আপোনালোকে আলু নাখায় তেতিয়াহ'লে আলুটো স্কিপ কৰিব পাৰে কাৰণ আলুখিনি সিজিবলৈ অলপ সময় লাগিব এয়া দেখিছেনে মাংসৰ কালাৰটো কেনেকুৱা হৈছে আসলে জালুক দিয়াৰ কাৰণে এনেকুৱা আহিছে আৰু এতে মই দি দিম অলপমান নিমখ আপোনালোকে জোখমতে দিব আৰু আৰু এতিয়া মই দি দিম ইয়াতে খুন্দি ৰখা আদা নহৰু এয়া আপোনালোকে যদি ইচ্ছা কৰে তেলতো দিব পাৰে মই তেলত দিয়া নাই মই অলপমান সিজাৰ পিছতহে দিছোঁ মই এয়া এতিয়া আকৌ এয়া আলুখিনি অলপ সিজিবলৈ ধৰিলে এতিয়া মই ইয়াতে দি দিম ফুলখিনি আপোনালোকে জোখমতে দিব আৰু এইখিনি এনেও গলি যাব দেখাতে লাগিছে বহুত বেছি এয়া যদি আপোনালোকে এনেকৈ খোৱা নাই আগতে খাই চাব খাবলৈ খুবেই ভাল হয় হয়তো কোনোবাই খাবও পাৰে মই নাজানো এয়া এয়া মোৰ তেল গৰম হৈ গৈছে মই দি দিছোঁ ইয়াতে মেথি গুটি এনেকৈ পাঁচফোৰণ কেইটামান শুকান জলকীয়া তেজপাত এয়া অলপ পানী আছিলে সেইকাৰণে আৰু কাটি ৰখা পিঁয়াজ এয়া ইয়াতে মই জলকীয়া অলপ বেছিকৈ ব্যৱহাৰ কৰিম কাৰণ এইখন অকণমান জ্বলা জ্বলা হ'লে খাই ভাল লাগিব আৰু জালুক মই ব্যৱহাৰ কৰিম ইয়াতে এতিয়া এইখিনি ৰঙা হোৱালৈ মই ভাজি থাকিম এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই দি দিম কাটি ৰখা বিলাহীখিনি আপোনালোকে যেনেকৈ কাটে আৰু সৰু সৰু কৰি দিব এনেও এইখিনি গলি যাব এইখিনিতে কৈ দিওঁ এই ডাঙৰ বিলাহীটোতকৈ যিটো কণ বিলাহী সৰু সৰু বিলাহীটো সেইটো দিলেতো খাবলৈ ক'বই নালাগে আৰু বহুতেই টেষ্টি হয় কিন্তু ইয়াত আৰু ক'ত এতিয়া কণ বিলাহী পাম কিন্তু কণ বিলাহী যদি কাৰোবাৰ ঘৰত থাকে কণ বিলাহী দি আপোনালোকে বনাব তেতিয়া আৰু বেছি সোৱাদ হ'ব এয়া এতিয়া এইখিনি মই বিলাহীখিনি গলি যোৱালৈ ঢাকনখন দি ৰাখি দিম এয়া আনফালে মোৰ মাংসও হৈ আছে এয়া চাওক দেখিছেনে এইখিনি একেবাৰে কম জুইত ভাজি আছোঁ মই এই ফুলখিনি কিন্তু আপোনালোকে কাটি কাটিও সৰু সৰু কৰি দিব পাৰে কিন্তু মই সৰু কৰি দিয়া নাই মই এনেকৈয়ে খাই ভাল পাওঁ যদি আপোনালোকে ইচ্ছা কৰে সৰু সৰুকৈ মিহি মিহিকৈ কাটিও দিব পাৰে এয়া এতিয়া মই দি দিম ইয়াতে অলপমান জোখমতে হালধি লগত দি দিম অকণমান ৰেড চিলি পাউডাৰ অকণমান দিব এইটো নিদিবও পাৰে আপোনালোকে অপচনেল হয় এইখিনি পুৰা গলিবলৈ দিম মই আজি এটা মই এড কৰি দিছোঁ অকণমান মিট মছলা মই আকৌ কৈছোঁ আপোনালোকে মছলা ব্যৱহাৰ নকৰিব অকল জালুক দিব তেতিয়া একদম থলুৱা সোৱাদটো পাব আজি মই অকণমান মছলা দি দিছোঁ দেখিছেনে এই বিলাহীখিনি একেবাৰে গলি ইয়াৰ পৰা যেতিয়া তেল বিৰিঙি আহিব তেতিয়া মই কচুখিনি দি দিম
আৰু আদা নহৰুটো দিব লাগিব ইয়াতে তেলতে দি দিম মই দেখিছেনে কেনেকৈ তেল বিৰিঙি আহিছে এতিয়া দি দিছোঁ আদা নহৰু আপোনালোকে একেবাৰে মিক্সিত গুড়ি কৰি নিদিব এনেকৈ থেতালি দিব মই জালুকটো কচুখিনি দিয়াৰ পিছতহে জালুকটো ব্যৱহাৰ কৰিম এতিয়া নকৰোঁ এইয়া দেখিছেনে বিলাহীখিনিৰ পৰা তেল বিৰিঙিবলৈ ধৰিছে এতিয়া মই দি দিম ইয়াতে বইল কৰি ৰখা কচুখিনি এতিয়া এইখিনি মই ভালকৈ বিলাহীৰ লগত মিক্স হোৱাকৈ ভাজি দিম দেখিছেনে এইয়া এনেও এইখিনি সিজিয়ে আছে এতিয়া বিলাহীৰ লগত ভালকৈ মিহলি হোৱাকৈ ভাজি দিব লাগিব এতিয়া ইয়াতে মই জোখমতে নিমখ দি দিম আৰু ইয়াতে দিবলগীয়া হৈছে মেইন বস্তুটো সেয়া হৈছে জালুক ইয়াত কিন্তু জালুক দিবই জালুক দিলেহে খাবলৈ ভাল হ'ব আৰু কচুত এনেও জালুক ব্যৱহাৰ কৰিলে খজুৱাৰ কোনো চান্সেই নাথাকে টেঙা ব্যৱহাৰ কৰিছোঁৱেই মই এতিয়া এইখিনি মই ভালকৈ লৰাই সিজিবলৈ দিম অলপ সময় যাতে ইয়াৰ পৰা একদম শেষত তেলটো বিৰিঙি আহে এয়া দেখিছেনে এয়া কলডিলৰ ফুলৰ সৈতে মাংসটো মোৰ অলমোষ্ট হৈ গৈছে আৰু আনফালে মোৰ কচুৰ ভাজিকণো হৈছে এতিয়া এইখিনি মই কচু ভালকৈ এনেকৈ ভাঙি দিলোঁ মানে গলি গৈছে এনেও আৰু যেতিয়া এইখিনি হৈ যাব আপোনালোকে দেখিলেই গম পাব ৰংটো অলপ কলা নিচিনা হৈ যাব এতিয়া যেহেতু ভাজি আছোঁ এনেকুৱা হৈ আছে দেখিছেনে আৰু সাইডে সাইডে তেল বিৰিঙবলৈ ধৰিব এতিয়া এইখিনি অলপ সময় লাগিব এয়া আৰু আনফালে মই ঢাকনখন অতৰাই এইখিনি অলপ সিজিবলৈ